ৰাম ৰাম বন্ধু বান্ধৱীসকল, আমাৰ জীৱনত সকলোৰে জীৱনত অভাৱ অভিযোগ লগতে অকাল মৃত্যু লগতে এক্সিডেণ্ট, ঘৰখনত কাজিয়া, সকলোবোৰ সমস্যা আমাৰ সকলো মানৱ জীৱনত থাকে। গতিকে বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰীকৃষ্ণই কৈছে যে সাধাৰণ এটা বস্তু আপোনাৰ লগত যদি থাকে বা আপোনাৰ ঘৰত হওক বা আপোনাৰ নিজৰ পকেটত হওক, যদি আপোনাৰ লগত থাকে তেতিয়াহ'লে আপোনাৰ এই যে সাধাৰণতে হৈ যায় এক্সিডেণ্ট, কিবা ৰিস্কটো থাকে, সেইবিলাকৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব। হয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ অকাল মৃত্যু লগতে আপোনালোকৰ এক্সিডেণ্ট, ঘৰখনত কাজিয়া, টকা পইচা আৰু নানান ধৰণৰ অন্যান্য কিছুমান আমাৰ ঘৰুৱা সমস্যাৰ পৰা আপোনালোকে সমাধান পাব মোৰ এই ভিডিঅ'টোৰ পৰা। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে বিশ্বাস কৰে নে নাই ধৰ্মক এটা মোক কমেণ্ট কৰিব। বন্ধু বান্ধৱীসকল, হিন্দু ধৰ্মৰ মতে তুলসী গছজোপাক আমি মাতা ৰূপে মানো। হয়নে বন্ধু বান্ধৱীসকল? আপোনালোকেও জানে যে তুলসী গছত চাকি দিলে আমাৰ ঘৰুৱা সমস্যাবিলাক আমাৰ সমাধান হয়। গতিকে বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰীকৃষ্ণই কৈছে আৰু আমি এই ভিডিঅ'টো ভগৱানৰ ওপৰত ৰিচাৰ্জ কৰি বহুতো তথ্য সংগ্ৰহ কৰি আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যে আপোনালোকৰ যান্ত্ৰিক এই জীৱনত আপোনালোকে অ'ত যায় ত'ত যায়, বহুতো দৌৰা দৌৰি কাম থাকে আপোনালোকৰ, থাকিলে আপোনালোকৰ অকস্মাত ৰিস্কটো হয়, কেতিয়াবা গ্ৰহ সলনি হয় আৰু গ্ৰহ সলনি হ'লে আপোনালোকৰ ৰিস্কটো হয় আৰু ৰিস্কটো হ'লে আপোনালোকৰ সৰু সুৰা এক্সিডেণ্ট হওক বা ডাঙৰ এক্সিডেণ্ট হওক বা ঘৰত কাজিয়াই নহওক কিয়, এইবোৰ সৰু সৰু কিছুমান বাস্তুদোষৰ ক্ষেত্ৰত আমাৰ জীৱনলৈ সমস্যা আহি থাকে আৰু এই সমস্যাবিলাক আমি যিহেতু নিজে শেষ কৰিব নোৱাৰোঁ আৰু সেইকাৰণে আমি আপোনালোকৰ বাবে ঘৰুৱা এটি উপায়েৰে আপোনালোকক এটি মালাৰ কথা ক'ম। সেই মালাটি হৈছে তুলসী গছৰ মালা। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে নিজৰ ঘৰতেই নিজে প্ৰস্তুত কৰি বনাই ল'ব পাৰিব আৰু বনাই লোৱাৰ পিছত আপোনালোকে কি মন্ত্ৰ দিলে সেই জাপটো বা সেই জৰীডাল আপোনাৰ বাবে পিন্ধনযোগ্য হ'ব আৰু সেই জৰী বা আপোনালোকৰ মালাডালে আপোনালোকৰ জীৱনত কুকৰ্মবিলাক, নিগেটিভ কিছুমান এনাৰ্জিবিলাক শুহি ল'ব আৰু ভাল এনাৰ্জিবিলাক, পজিটিভ এনাৰ্জিবিলাক আপোনালোকক দি থাকিব। তেতিয়া আপোনালোকৰ ঘৰখনত অভাৱ নহয়, কোনোদিন আপোনালোকৰ খং নুঠে, কোনোদিন আপোনালোকৰ এক্সিডেণ্ট নহয়। এনেকুৱা সৰু সৰু কিছুমান আমাৰ যে মাজত সমস্যা থাকে সেইবিলাকৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব এই তুলসী মালাৰ পৰা। আপোনালোকক কওঁ যে চিকিৎসা আৰু বিজ্ঞানৰ ক্ষেত্ৰত তুলসী গছজোপা বহুতো ভাল, বহুতো উপকাৰী আমাৰ স্বাস্থ্যৰ বাবে। কাৰণ যেতিয়া আমি তুলসী গছৰ ওচৰত যাওঁ তেতিয়া তুলসী গছে আমাক অক্সিজেন দিয়ে আৰু এনেকুৱা ধৰণৰ বহুতো মূল্যৱান থকা ক্ষেত্ৰত আপোনালোকক কওঁ যে তুলসী গছে আমাক জীৱনত এক্সিডেণ্ট, ঘৰখনত কাজিয়া সকলোৰ পৰা পৰিত্ৰাণ কৰিব পাৰি আৰু সেইকাৰণে আপোনালোকে তুলসীৰ মালা নিজৰ গলত পৰিধান কৰিব। আপোনালোকক এটা সৰু উদাহৰণ দিওঁ, আপোনালোকে কেতিয়াবা বাবা, লেংটা সাধুই হওক বা অইন সাধুই হওক বা ব্ৰাহ্মণে হওক এক্সিডেণ্ট হোৱা দেখিছে নেকি? তেওঁলোকৰ কেতিয়াও এক্সিডেণ্ট নহয়, কাৰণ তেওঁলোকে তুলসীৰ মালা নিজৰ গলত পৰিধান কৰে, লগতে তেওঁলোকে চন্দনৰ নিজৰ মাথাত তিলক লগায় আৰু সেইকাৰণে তেওঁলোকৰ ঘৰখনত কাজিয়া কোনোদিন নহয়। তেওঁলোকৰ ঘৰখন জ্ঞানী ঘৰ। কি কাৰণত হয়? একচুৱেলি তুলসীৰ মালা পৰিধান কৰাৰ কাৰণে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে তুলসীৰ মালা পৰিধান কৰক আৰু ঘৰখনত কাজিয়াৰ পৰা আদি কৰি সকলো সমস্যাৰ সমাধান পাওক। গতিকে বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিলে এটা কমেণ্ট কৰিব। ধন্যবাদ।